হেল্ল' নমস্কাৰ ফ্ৰেণ্ডছ। আজি আপোনালোকৰ নতুন নিয়ম চেনেলটোত আজি আৰু এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'ৰ উদ্দেশ্যটো হৈছে আপোনালোকে যদি নতুন মুভি এটা চাব বিচাৰে তেনেহ'লে যদি আপুনি এইটো ইউটিউবতো চাৰ্চ কৰে মুভিটো নাপায় আৰু ফাল্টু আহি থাকে। আপুনি যদি গুগলতো চাৰ্চ কৰে সেই মুভিটো ডাউনলোড কৰিব নোৱাৰে। তাৰ কাৰণে মই আজি এটা নতুন এপছ লৈ আহিছোঁ। এই এপছটো আপুনি অতি সহজতে আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ছফ্টৱেৰটোৰ নামটো হৈছে আপুনি চাইছেই টৰ্ড্ৰয়েড নামৰ এটা ছফ্টৱেৰ আছে। আপুনি এইটো ইনষ্টল কৰি ল'ব আৰু আপুনি অ'পেন কৰি এইটোৰ পৰা পৃথিৱীৰ যিকোনো ধৰণৰ আপুনি মুভি ডাউনলোড কৰিব পাৰিব। আপুনি তাত চাৰ্চ কৰিব, চাৰ্চ কৰাৰ লগে লগে আপোনাৰ মুভিটো ডাউনলোড কৰিব পাৰিব আৰু অতি সহজতে ডাউনলোড কৰিব। আশা কৰোঁ আপুনি ভিডিঅ'টো বুজি পাইছে। ইমান সময় ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ। আৰু যদি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই এতিয়া তেনেহ'লে তলত থকা লাল বটনটো ছাবস্ক্ৰাইব কৰি লওক।